ওই প্রকৃতি ঘুমনি ওই মরম জান গাবরু আইতা ঘৰতে নায়ো মৰম জান আইতা ঘৰত চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা ভাজিবলৈ মৰমত মাতিছো নাচিলে ভাল লাগিব গানটো অকণমান ডেন্স কৰিলে বেছি ভাল লাগিব দেই জানো কিয়নো তুমি মোক কৰিবা জানো কিয়নো তুমি মোক কৰিবা এবাৰ ধুনীয়াকৈ নাচিলে ছোৱালীবিলাকে নাচিলে ভাল লাগিব নাচিলে ভাল লাগিব কিন্তু কি কৰে বুঝান বলি তুমি আমি কামনা
মোৰ ভাইটি গান কৰি আছে, সকলোৱে চাব। চেনেলটো কি আছিল? মোৰ চেনেলটো ৰেকিব জান মিউজিকেল বুলি আছে, ইউটিউবত চাব আপোনালোকে। আৰু ফেচবুকত আছে পেজ এটা মোৰ ৰেকিব জান মিউজিকেল বুলি। আৰু কৰিছোঁ মই মাজতে জিৰ' বুলি গীত এটা ৰিলিজ কৰিছোঁ মই, খুব ধুনীয়া গীত। আৰু এটি কৰিছোঁ লাজে লাজে বুলি, আপোনালোকৰ আশীৰ্বাদত কৰি আছোঁ। যিহেতু বন্ধুৰ সেইটো বিশেষ ভোগালী বিহুৰ উদযাপন সমিতি আৰু আজিয়ে সাংস্কৃতিক সন্ধিয়া সকলো ৰাইজক দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। আৰু লগতে সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। আৰু উদযাপন সমিতিৰ ককাইদেউ কি নাম আছে?